নমস্কাৰ, মই মৌচুমী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছে নতুন বিষয়টো হৈছে বৰ্তমান যিসকল ল'ৰা ছোৱালী নতুনকৈ বিদ্যালয় যাবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ মাজত আমি কিছুমান সমস্যা দেখিবলৈ পাওঁ আৰু সেই সমস্যাসমূহ যে বৰ্তমান নতুনকৈ বিদ্যালয় যোৱা শিশুসকলৰ মাজত দেখা পাওঁ এনে নহয়, কিন্তু যিসকল ল'ৰা ছোৱালী দীঘলীয়া বন্ধৰ পাছত বিদ্যালয় যাবলৈ আৰম্ভ কৰে তেওঁলোকৰ মাজতো আমি এই সমস্যাসমূহ দেখা পাওঁ। আৰু এই সমস্যাসমূহৰ বেছিকৈ দেখা সমস্যাটোৱে হৈছে যে কান্দি থকা বা কিছুমান ল'ৰা ছোৱালীক আমি দেখা পাওঁ যে তেওঁলোক বিদ্যালয় যাবলৈ বহুত এক্সাইটেড, কাৰণ নতুন বেগ, নতুন ইউনিফৰ্ম, নতুন টিফিন, কিন্তু বিদ্যালয়ৰ গেটৰ পৰা তেওঁলোক ভিতৰলৈ যাবলৈ নিবিচাৰে বা বিদ্যালয়ত মাক বা দেউতাকে থৈ অহাৰ পিছত যোনফালে তেওঁলোক ওলাই যায় সেইফালে চাই কান্দি থকা বা বিদ্যালয়ত যাৰ লগত থৈ আহে, শিক্ষক বা শিক্ষয়িত্ৰীৰ লগত থৈ আহে তেওঁলোকৰ লগতে গোটেই দিন থাকিবলৈ বিচৰা, টিফিন খাবলৈ মন নকৰা বা বেলেগ ল'ৰা ছোৱালীৰ লগত মিলিবলৈ নিবিচৰা ইত্যাদি ধৰণৰ সমস্যা আমি নতুনকৈ যিসকল ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় তেওঁলোকৰ মাজত আমি সতকাই দেখিবলৈ পাওঁ। আৰু এই সমস্যাসমূহ শিশু এটিৰ যিটো বাঢ়ি অহা বয়সত হোৱা যিবোৰ চেঞ্জেছ, সেই চেঞ্জেছবোৰৰে এটা অংশ হয়। সেইবাবে অভিভাৱকসকলে ভয় কৰিব নালাগে, একেবাৰে এইটো নৰ্মেল হয়। আৰু এইবোৰক কোৱা হয় ছেপাৰেশ্যন এংজাইটি, বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতা, যিবোৰ এটি শিশুৰ 9 মাহৰ পৰা 10 মাহৰ যিখিনি সময়, এই সময়ছোৱাৰ পৰাই আৰম্ভ হয়। কিন্তু আমি এইখিনি সময়ত শিশু এটি মাক বা দেউতাকৰ লগত থাকে, তেওঁলোকৰ চকুৰ আগত থাকে বাবে তেওঁলোকে ইমান অনুভৱ নকৰে, কিন্তু যেতিয়া বিদ্যালয়ত যোৱাৰ পিছত তেওঁলোকৰ যিখিনি শাৰীৰিক আৰু মানসিক চেঞ্জেছ হয় সেই চেঞ্জেছবোৰ অভিভাৱকসকলৰ চকুত পৰে। তো এই সমস্যাসমূহ হোৱাৰ মূলতেই হৈছে যে শিশুটিৰ নতুন পৰিৱেশ, আমি ডাঙৰ সকলোৱে নতুন পৰিৱেশত আমি মিলোঁতে অকণমান সময় লয়। তো ঠিক তেনেদৰে শিশুটিয়ে যিহেতুকে এক্সপ্ৰেছ কৰিব নোৱাৰে, মনৰ কথাবোৰকে প্ৰকাশ কৰিব নোৱাৰে, তো সেইটো কাৰণে তেওঁলোকে এনেধৰণৰ আচৰণ কৰা দেখা যায়। আৰু যিহেতুকে নতুন পৰিৱেশ হয় বা সেই নতুন পৰিৱেশত তেওঁলোকৰ চিনাকি কোনো মানুহ নাথাকে, তাৰ বাবে তেওঁলোকে নিৰাপদ অনুভৱ নকৰে। তেওঁলোকৰ মনত ভাৱ হয় যে কোনোবাই লৈ যাব নেকি বা মোৰ কিবা এটা হ'লে মই কাক ক'ম। তো এনেধৰণৰ কিছুমান তেওঁলোকৰ কথা মনত আহে আৰু ফলত তেওঁলোকে যিখিনি ওপৰত উল্লেখ কৰিলোঁ এনেধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে। তাৰ উপৰিও কিছুমান অভাৰ প্ৰটেক্টিভ পেৰেণ্টছ আছে, যিসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক বেলেগ ল'ৰা ছোৱালীৰ লগত যাবলৈ খুব কমকৈ দিয়ে বা বেলেগ মানুহৰ লগত মিলা মিছা কৰিবলৈ নিদিয়ে। সেইসকল অভিভাৱকৰ ক্ষেত্ৰত শিশুসকলৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যাসমূহ আমি বেছিকৈ হোৱা দেখিবলৈ পাওঁ। তো এই সমস্যাসমূহৰ আমাৰ কিছুমান লক্ষণ আমি দেখা পাওঁ। শাৰীৰিকভাৱে আমি কিছুমান লক্ষণ দেখা পাওঁ, যেনে মূৰৰ বিষ হোৱা, টোপনি যাবলৈ মন নকৰা, তাৰপিছত খাবলৈ মন নকৰে, বমি হোৱা, পেটৰ বিষ হোৱা, এনেকুৱা ধৰণৰ সমস্যা শিশুসকলক দেখিবলৈ পোৱা যায়। শাৰীৰিক সমস্যাবোৰৰ লগে লগে কিছুমান আন সমস্যাও দেখা পায়, যেনেধৰণে তেওঁলোকে অকলে শুবলৈ মন নকৰে, টোপনিত চিঞৰে, সপোন দেখে, তাৰোপৰি তেওঁলোকৰ অকলে মন মাৰি থাকে, কান্দি থাকে, কাৰো লগত কথা বতৰা নাপাতে বা সৰু সৰু কথাত তেওঁলোকে খিংখিঙীয়া হয়, এনেকুৱা ধৰণৰ আমি কিছুমান লক্ষণ দেখিবলৈ পাওঁ। তাৰোপৰি এই যিবোৰ লক্ষণ দেখিলে আমি কি কৰিম? এই সমস্যাসমূহ দেখাৰ লগে লগে আমি প্ৰথমে কৰিবলগীয়া কামটো হৈছে যে তেওঁলোকে কি কৈছে শুনাটো প্ৰয়োজন, এক্টিভলি আপোনালোকে শুনাটো প্ৰয়োজন, শিশুটিয়ে কি ক'বলৈ বিচাৰিছে। কাৰণ বহু শিশুৰ ক্ষেত্ৰত দেখা যায় যে মাক দেউতাকে শুনাৰ পাছতে তেওঁলোকৰ যিটো সমস্যাটো সমাধান হোৱা দেখা যায়। আৰু দ্বিতীয়তে তেওঁলোকক কিছুমান শিশুৱে তেওঁলোকৰ মনৰ ভাৱকে নকয়, তেওঁলোকক সোধাটো প্ৰয়োজন যে তোমালোকৰ কিয় স্কুল যাবলৈ মন কৰা নাই, কিবা কিনো বেয়া পাইছা, এনেদৰে আপোনালোকে শিশুটিৰ কথাবোৰ সুধিব পাৰে। আৰু শিশুটিয়ে কি কৈছে এইখিনি সন্মান সহকাৰে ৰেচপেক্টফুলি আপোনালোকে শুনাটো প্ৰয়োজন। তাৰোপৰি যেতিয়া আপোনালোকে শিশুটিক বাই কয়, শিশুটিক থৈ পেলাই বাই কোৱাৰ সময়ত, অহাৰ সময়ত বহু দেখা যায় তেওঁলোকৰ সাৱটি বহু সময় ধৰি থাকে বা পিছফালে সাৱটি ধৰি কান্দে, কিন্তু তেনে কৰাৰ ফলত কি হয়, শিশুটিয়ে কিন্তু আপুনি নভবাকৈ আপোনাৰ যিটো এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনখিনি বুজি পায় আৰু ফলত তেওঁলোকে আৰু ভয় খাব আৰম্ভ কৰে। সেইটো কাৰণে কেতিয়াও তেনেদৰে নকৰিব। আপোনালোকৰ যদি মনত বেয়া লাগে স্বাভাৱিক, কাৰণ ইমান দিন আপোনালোকৰ লগত থাকে আৰু পটককৈ আপোনালোকে স্কুলত ৰাখিব লগা হয়তো সেইখিনি সময়ত বেয়া লগাটো একেবাৰে স্বাভাৱিক, কিন্তু সেই বেয়া লগাখিনি শিশুটিৰ সন্মুখত যাতে নেদেখুৱায় সেইটো কথা মনত ৰাখিব। আৰু শিশুটিক বিদ্যালয়ত থৈ অহাৰ সময়ত এটা নিজৰ পজিটিভ ভাইবছ দিবলৈ সদায় চেষ্টা কৰিব, যাতে তেওঁলোকে এনেদৰে আপোনালোকে ক'ব পাৰে যে আপোনালোকে স্কুলত ভালকৈ পঢ়া বা ক্লাছত যি পঢ়াই ভালকৈ বুজিবা, টিচাৰে যি কয় শুনিবা বা হোমৱৰ্কৰ কথা ভালদৰে শুনি ল'বা, আৰু আমি ঘৰত গৈ পেলাই তুমি ভাল পোৱা বস্তুটো বনাম বা আমি ফুৰিবলৈ যাম, এনেদৰে তেওঁলোকৰ যাতে স্কুলৰ পৰা গৈ লগে এক্সাইটেড হৈ থাকে বা স্কুলৰ সময়খিনি যাতে তেওঁলোকে ধুনীয়াকৈ পাৰ কৰিব পাৰে, এনেধৰণৰ এটা পজিটিভ ভাইবছ দিবলৈ চেষ্টা কৰাটো ভাল হয়। আৰু স্কুলৰ পৰা অনাৰ যিটো সময়, সেই সময়খিনি কেতিয়াও মিছ কৰিব নালাগে, মানে দেৰি কৰিব নালাগে। কেতিয়া বহুত ল'ৰা ছোৱালী দেখা যায় গেটৰ সন্মুখত ৰখি থাকে, বাকী চব ল'ৰা ছোৱালী গুচি যায় আৰু তাৰ ফলত আমি দেখা পাব যে পিছদিনা তেওঁলোকে স্কুল যাবলৈ মন নকৰা হয়। তো সেইটো কাৰণে যিটো সময়, সেই সময়টো আপোনালোকে যিমান পাৰে দেৰি নকৰিবলৈ চেষ্টা কৰাটো ভাল। আৰু
কেতিয়াও কম্পেয়াৰ কৰিব নালাগে শিশুটিক এইটো ক্ষেত্ৰত বুলি নহয় বাকী সকলো ক্ষেত্ৰতে আমি শিশুটিক ইটো শিশুৰ আন শিশুৰ লগত কম্পেয়াৰ কৰাটো একেবাৰে ভুল হয় যে অমুকে ভয় নকৰে তুমিনো কিয় ভয় কৰা অমুকে স্কুলত ইমান ধুনীয়াকৈ থাকে তুমি ইমান কান্দি থাকা তেনেদৰে কোৱাটো আচলতে অনুচিত আৰু স্কুলত কেতিয়াও মাজে মাজে পটককৈ বিদ্যালয়ত কৰ্তৃপক্ষক ফোন কৰে বা সোধে যে ল'ৰাটো বা ছোৱালী ঠিকে আছেনে কান্দিছে নেকি এনেধৰণে সোধা দেখা যায় তো তেনে নকৰাটো ভাল হয় আৰু কেতিয়াবা কিছু অভিভাৱকৰ মাজৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে ক্লাছৰুমত বহুৱাইতো খিৰিকীৰে চাই থাকে তো তেনে কৰিলেও শিশুটিয়ে বেছি ভয় খোৱা বা তেওঁলোকে বেছি যে মা বা দেউতাই মোক এনেদৰে চাই আছে মই ছেফ নহয় নেকি তো তেনেদৰে তেওঁলোকে অনুভৱ কৰিব পাৰে ফলত এনেকুৱা ধৰণৰ সমস্যা কমাতকৈ বেছি হোৱা দেখা যায় তাৰোপৰি কেতিয়াও তেওঁলোকক সঘনাই স্কুলত যোৱা বা মই কৈছোঁ যে ফোন কৰি থকা সেনেধৰণে কৰিব কেতিয়াও নালাগে তো এতিয়া আহিছোঁ যে এইখিনি আপোনালোকৰ যেতিয়া সমস্যাসমূহ হোৱাৰ পিছত আপোনালোকে এনেদৰে কৰিব লাগে কিন্তু শিশুটিক বিদ্যালয়ৰ কাৰণে প্ৰথমে প্ৰিপেয়াৰ কৰাটো প্ৰয়োজন কেনেদৰে প্ৰিপেয়াৰ কৰিব শিশুটিক ঘৰতে ৰ'ল প্লে মানে কি হয় যে শিশুটিৰ যেতিয়া টেডি বিয়াৰৰ লগত বা পুতলাৰ লগত যেতিয়া খেলে সেই পুতলাটো স্কুল যাব তেনেকৈ প্ৰিটেণ্ড প্লে বুলি কোৱা হয় পুতলাটো স্কুলত যাব পুতলাটো বেলেগ এটা ৰুমত থ'লে সেইখিনি স্কুলত থাকিলে তো তেনেধৰণৰ আপোনালোকে কিছুমান খেলা শিশুটিৰ লগত খেলিব পাৰে ঘৰতে তাৰোপৰি শিশুটিক বিদ্যালয় এডমিশ্যন দিয়াৰ আগত অলপ সময়ৰ কাৰণে যদি আপোনালোকে বেলেগৰ তাত থাকে যাতে আপোনাৰ পৰা অলপ দূৰত থকাৰ যিটো অভ্যাস সেই অভ্যাসটো গঢ় লয় তেনেদৰে আপোনালোকে কৰিব পাৰে তাৰোপৰি যিটো স্কুল খেলা এটা স্কুলৰ এনভাইৰনমেণ্ট এটা ঘৰত যদি ক্ৰিয়েট কৰিব পাৰে স্কুলত কেনেধৰণৰ এনভাইৰনমেণ্ট এটা হয় সেই যিটো আভাস যদি ল'ৰা ছোৱালীক দিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ এই যিটো সমস্যা এই সমস্যাসমূহ কমকৈ হোৱা দেখা যায় আৰু এডমিশ্যনৰ আগত যদি পাৰে এবাৰ স্কুলৰ যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো এবাৰ দেখুৱাই যদি আনে যে স্কুল এনেকুৱা হয় বা ইয়াত কি তুমি খেলিবা ইয়াতে খেলিব লাগিব ইয়াতে ক্লাছ হ'ব ইয়াত তুমি টিফিন খাবা বা ক্লাছ টিচাৰৰ লগতো যদি পাৰে এবাৰ লগ কৰাই যদি পাৰে এনেধৰণে কৰিবলৈ চেষ্টা কৰাটো ভাল আৰু বহু অভিভাৱকক আমি দেখা পাওঁ যে যেতিয়া ল'ৰা ছোৱালী এনেধৰণৰ সমস্যা দেখুৱাই স্কুলখন চেঞ্জ কৰে তো স্কুল তেনে কৰাটো অনুচিত কাৰণ স্কুলখন চেঞ্জ কৰিলে শিশুটিৰ সমস্যাটো কেতিয়াও কমি নাযায় কাৰণ তেওঁলোকৰ যিটো সমস্যা এইটো একেবাৰে নৰ্মেল মই আগতো কৈছোঁ যে এইটো তেওঁলোকে প্ৰতিখন স্কুলতে তেওঁলোকে এইটো সমস্যা আপোনালোকে দেখা পাব কিন্তু কিছুমান স্কুলৰ ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ বেয়া বিহেভিয়াৰ পায় বা ল'ৰা ছোৱালীৰ পৰা তেওঁলোকৰ কোনোবা সিটোক মাৰা তেনেকুৱা ধৰণৰ সেইটো এটা বেলেগ এটা কথা কিন্তু এনেই স্কুল কেতিয়াও চেঞ্জ কৰিব নালাগে যিমান পাৰি শিশুটিক সেই পৰিৱেশটোত এডজাষ্ট হ'বলৈ দিয়াটোৱে খুব প্ৰয়োজনীয় তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু যিমান পাৰে এই ভিডিঅ'সমূহ ইজনে সিজনৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ